পথাৰলৈ যাবলৈ ওলাইছোঁ অ' এতিয়া বোকা নি এই বোকা গুচি কেনেকৈ যাম ছাগলী লৈ আহিছোঁ বৌয়ে মই খালী হাত মই পানী বটল লৈ আহিছোঁ ব'লক আজি আমাৰ পথাৰ দেখুৱাম আৰু আমি পিকনিক খাম তাতে সেয়াও দেখুৱাম এতিয়া গৈ লওঁ পথাৰ এয়া আমাৰ পথাৰ এই সিফাললৈ অকণমান বনবোৰ কম এইকণতে বেছি ন এইফালে চাৰিগৰাকীয়ে দাই আছে সেইফালে এগৰাকীয়ে দাই আছে এইফালে বৌ আহিছে এইফালে আমাৰজনী বৌ আহিছে সেয়া ছাগলী দিছে এতিয়া ধান দাম 10 বছৰ বেছি হ'ল নেকি মই ধান নাদোৱা পাওঁ নাই নাজানো দাম 10 বছৰ বেছি হ'ল বোলা তো এই আমাৰ গোটেই পথাৰখন আৰু এতিয়া আমি ইয়াতে পিকনিক খাম এই আমাৰ মিষ্টাৰে ভিডিঅ' বনাই আছে দাদাই এয়া জুই ধৰিবলৈ চৌকা বনাই আছে ঘৰৰ পৰা চব কোৰ চোৰ চব লৈ আহিছে আৰু এতিয়া চৌকা বনাইছে এইফালে একদম ফটো মৰাত বিজি আৰু এইফালে দুটা গিটাৰ মাষ্টৰ চবেই এতিয়া খানা বনাব লাগিব এতিয়া মই জুইকুৰা ধৰি লৈছোঁ প্ৰথম জুইকুৰা ধৰি লওঁ এটা চিপছ কিবা কিবি খাইছিলে খাবলৈ এনেই ইমান হেল্ডি নহয় হ'লেও আজি খাবলৈ দিছোঁ আৰু তাৰপৰা এয়া ওচৰতে বাঁহ খৰি আছিলে বাঁহ খৰি কেইডাল মানুহ গোটাই লৈছে এতিয়া জুইকুৰা ধৰি লওঁ তাৰপিছতে ইয়াতে কিবা কিবি বনাম আৰু এতিয়া কি বনাওঁ চাই লওঁ কি আনো কি আনিছোঁ কিবা কিবি আৰু কিবা কিবি আনিবলৈ পঠিয়াইছোঁ তেন্তে দুইটাই একদম মজাকৈ গীটাৰ বজাই আছে গুচি আহিলোঁ কাৰণ এতিয়া বনাবলৈ হ'ল কাৰণ গুচি আহিলোঁ এতিয়া এয়া ডিম বইল কৰিছোঁ এইফালে চাহ উঠাই দিছোঁ প্লেটটো আমাৰ বাইদেউ আহি পালেহি দুইজনী বাইদেউ আহিছে মা আহিছে চব আহিছে ভাল লাগিব আজি খাই দুইজনী মায়ে একদম গৈছে কাঁচিখন লৈ পূৰা কাপোৰ কানি ক'ৰবালৈ যাবলৈ বুলি আহিছে সেইফালে ইয়াত দাদা আছে এতিয়া আমি আন্দা খাইছোঁ চাহ খাইছোঁ তাৰপিছতে মিঠাই আছে গুৰ আছে খাইছোঁ আৰু কিবা কিবি এতিয়া দাৱনী সকলো আহিলে সকলোকে চাহ দিলোঁ মিঠাই আনিছিলোঁ বিস্কুট মিঠাই ভুজিয়া চুজিয়া কিবা কিবি আনিছিলোঁ তাৰপিছতে আন্দা সেয়া চাহ খালে তাৰপৰা আকৌ কমলা আনিছিলোঁ কমলাও লগতে চাহৰ লগতে কমলা খাইছে তাৰপৰা এইফালে একদম মিউজিক চলি আছে ল'ৰা ছোৱালী তাৰপিছতে আমি বোলো এতিয়া বনোৱা কণাত লাগোঁ এয়া চব্জিখিনি কাটি হ'ল এইফালে বৌয়ে মাংসখিনি মছলা চছলা নিমখ হালধি সানি দিলে তাৰপৰা আমি চব্জি তব্জি কাটি আজৰি কৰিলোঁ জানবেদুৱে মই চব্জি কাটিলোঁ আৰু এতিয়া জানবেদুৱে বনাইছে জানবেদু মানে মোৰ ওপৰজনী আৰু এইফালে পনীৰো বনাইছোঁ মানে এজনীয়ে মাছ মাংস নাখায় সেইটো কাৰণে এইফালে পনীৰ বনাইছোঁ পনীৰ অকণমান বনাওঁ বেছি নবনাওঁ অকণমান বনাবলৈ দিছোঁ মাক এইফালে মোৱা মাছৰ পাতত দিছোঁ মোৱা মাছ আনিছিলোঁ মোৱা মাছ বোলো পাতত দিওঁ পাতত দি খাম আজি এয়া মই ইমান ভালকৈ নাজানো আৰু কলপাতখনো মানে একদম হেৰি সেইটো কাৰণে বান্ধিছোঁ আৰু যেন তেনে কেনেকৈ বান্ধিছোঁ আৰু এতিয়া ৰছীকেইডাল বোলো ৰছীকেইডাল বিচৰা তেওঁ ৰছী বিচাৰি ফুৰিছোঁ তাৰপৰা বিচাৰিলোঁ এনেকৈ উলিওৱা বুলি তাৰপৰা কলৰ পাত এনেকৈ এডাল উলিয়াই বান্ধিছোঁ আকৌ এখিলা কলপাত আনি দিলে সেইখিলাও আনি তাৰপাছত বান্ধি মেলি পুৰি যেতিয়া খাবলৈ লৈছোঁ তেতিয়া কৈছে বোলে নহয় এনেকৈ বনাই নহয় বোলে এনেকৈ কিবা হেনো এনেকৈ বেকা কৰি দিয়ে হেনো পানী দি হেনো যাবলৈ দিয়ে সেই কথা গমেই নাপালোঁ মই পূৰা বান্ধি পেলাব সেইটো কথা গমেই নাপালোঁ আৰু কাকো সুধিব নল'লোঁ সেইখন সময়ত মা আছিলে কিন্তু সুধি নল'লোঁ যে মই 3, 2, 1 ভতিজাক গোট খাই হেৰি কৰিছে তাৰপৰা আমি বোলো অকণমান ধান অলপমান দাই আহোঁ ভাত হোৱালৈকে অকণমান দাই আহোঁ ধান দাই আহি পেলাই এতিয়া এয়া খোৱা বোৱাত লাগি গৈছোঁ প্ৰথমতে ল'ৰা ছোৱালীখিনি আৰু বাইদেউহঁতক দি লৈছোঁ এয়া দাদা মোৰ এইটো ভাগিন
সেইটো ডাঙৰজনী বাইদেউ ভাগিন, সেইটো সৰুজনী বাইদেউ ভাগিন, এইটো আমাৰটো সম্পত্তি, আৰু এইটো ভতিজা। মাহঁতে পূৰা যোগাৰ দিছে, মা বৌ জানবেৰু চবেই যোগাৰ দিছে। আমাৰ সৰু আমি চিন্দিয়া। তাই মানে একো হেৰিয়ে নাপায়, ভুৰো নোপোৱা নিচিনা কিবা। এতিয়া আমি দাৱনীবিলাকে খাবলৈ দি তাৰপৰা খাই বৈ উঠি চব সামৰি মেলি এতিয়া বোলো থকাকণ ধান দাই লওঁ একেবাৰে। আমাৰ একেদিনাই আজৰি হৈ গ'লোঁ। 8খন কাচি লগাইছোঁ, 2 বিঘা ধান। আমাৰ মাটি বেছি নাই, 2 বিঘাই, সেইটো কাৰণে একেদিনাই আজৰি। বৌয়ে মই একেলগে দাইছোঁ, আৰু গোটেইকেইজনী একেলগে গোট খাই দাইছোঁ। আধি যিহেতু আমি আধাই পাম, আধা বৌহঁতে পাব, আধা আৰু এজনী মানুহ আছে সেই সিহঁতৰ ঘৰ পাব। চবেই মোচোৱা গাঁঠি দিয়ে, মই আকৌ এনেকৈ ডাল খলিয়াই, এইটো ডাল খলিয়া বুলি দিয়ে। আমাৰ এনেকুৱা মুঠি বান্ধিলে মানে আকৌ পাছত হেৰি কৰোঁতে খুলিব নালাগে আৰু। এতিয়া চবেই দাই আছোঁ, হ'ব হৈছেগৈ আৰু। আৰু আমি ধান দাইছোঁ, আমাৰ এজনে সেই ফুল বুটলি আনিছেগৈ। মানে আমাৰ এইফালে বাহনী এডৰা আছে, তাৰ কিনাৰত কিবা ফুল আছে, ফুলৰ নামো নাজানে, ময়ো নাজানো বাৰু। ফুল আনিছেগৈ ঘৰত লগাবলৈ, ৰাস্তা কিনাৰত লগাব হেনো। তাৰপৰা সেয়া আমাৰ ধান দাই হৈ গ'ল আৰু। এইটো কি তেওঁলোকে বান্ধিব মেলিব। এতিয়া এই বছৰলৈ সামৰণি আৰু পথাৰ, নেক্সট বছৰলৈ আকৌ লগ পাম। এইবছৰ আৰু ৰুবলৈও যাম বুলি ভাবিছোঁ, কি হয় নাজানো আৰু অহা বছৰলৈ। তো এই ফুল ভাল লাগিছে দেখি। তো এনেকৈ দিনটো ধুনীয়াকৈ ধেমালি চেমালি কৰি ধান বন দাই আজৰি হ'লোঁ আৰু। তো এইবছৰলৈ ইমানেই, আকৌ লগ পাম, তেতিয়ালৈকে বাই।